জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান। কবিতাৰ শিৰোনাম আমাৰ কানৈ কমাৰ্চ। লুইতৰ বাকৰিৰ উজনিৰ মান, কমাৰ্চিয়েনৰ প্ৰাণ আমাৰ কানৈ কমাৰ্চ কলেজ। বহু মহান মনীষীৰ বাস্তৱৰ সপোন হে কানৈ কমাৰ্চ, তোমাক শত কোটি প্ৰণাম। কদমনিৰ পথৱস্থিত বিশ্বকৰ্মাৰ নিৰ্মিত যেন দ্বিতীয় অমৰাপুৰী তুমি। হেজাৰ হেজাৰ কমাৰ্চিয়েনৰ আবেগ স্মৃতি আৰু কত যে ইতিহাস বুকুত লৈ যাত্ৰা তোমাৰ অসীম দেশলৈ। আশাকে লৈ আহিছিলো কলেজলে, চিনাকি অচিনাকি ফ্ৰেণ্ড আমি হওঁ সকলোৱে। বহুতো আশাকে লৈ আহিছিলো কলেজলে, চিনাকি অচিনাকি ফ্ৰেণ্ড আমি হওঁ সকলোৱে। অমিতাভ জ্যোতিৰে আকাশ ধিয়াই যোৱা জ্ঞানৰ বৃক্ষ তুমি। প্ৰাঞ্জল বৰ্ণনা তোমাৰ LP দত্ত পুথিভঁৰালৰ অগণন পুথিয়ে। তুমি হেনো বহু নমস্য শিক্ষাগুৰুৰ মিলনৰ কেন্দ্ৰ, ছাত্ৰ শক্তিৰ সমাহাৰৰ উৎস। তোমাৰ গাতে যেন প্ৰাণ পাই উঠে যৌৱনক জীৱন দিয়া এজাক ডেকা গাভৰুৰ উল্লাস। বৌদ্ধিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক আৰু সাহিত্য শিক্ষাৰ বাট কটকি তুমি। হে কানৈ কমাৰ্চ, যাত্ৰাৰ স্বৰ্ণীল পথত তোমাৰ বুকুতেই কত যে সেউজীয়া নক্ষত্ৰৰ কৰিলা সৃষ্টি। জীৱন সংগ্ৰামৰ আখৰাস্থলী, চিৰ যৌৱনা স্বপ্নভূমি, তুমিয়েই এক সুতীব্ৰ হাবিয়াস। যুগে যুগে সন্মান আৰু স্বাভিমানৰ চুত বোৱাই অনা 60 বছৰীয়া গৌৰৱ তুমি অসমৰ স্বাভিমান।